কিহৰ কাৰণে বুলি ক'লে মই বিশেষ মহিলাসকলৰ বিষয়ে মই কওঁ, যিহেতু মই প্ৰথম অৱস্থাত বিজেপিত একাকাৰ কৰি কাম কৰিছিলোঁ, ধৰ্মৰ দাস ডাঙৰীয়াৰ লগত দিন ৰাত একাকাৰ কৰি কাম কৰিছিলোঁ। ৰাতি 11টা 12টালৈকে আমি ফিল্ডত ঘূৰিছিলোঁ। তাৰপিছতো আমি ধৰ্মনায়ৰ পৰা মহিলা হিচাপে আমাৰ যিখিনি আমি পাব লাগিছিল সেইখিনি আমি পোৱা নাছিলোঁ। তাৰ পৰা মৃত্যুজিত সময়ত তাত নেক্সটত আহিল ইপিপিএলত 185 মহিলালৈ মই জইনিং কৰিছিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়া নিজে জইনিং কৰাইছিলে। জইনিঙৰ বিনিময়ত মাত্ৰ আমি এখন গামোচা পাইছিলোঁ। তাৰ বাহিৰে আমি আজিলৈকে একো পোৱা নাই। আৰু মহিলা বুলি ক'লে আজি মই নিজে হাজবেণ্ড হোৱা এজন মহিলা হয়। অৰুণোদয় বুলি ক'লে আজি বিজেপি চৰকাৰ বিৰাট কৈ আছে যে মহিলাসকলক মানে বিৰাট দি আছে, বহুত দি আছে। কিন্তু মই নিজে অৰুণোদয় 2বাৰ 3বাৰ মই এপ্লাই কৰিলোঁ। মোৰ 2টা ল'ৰা ছোৱালী আছে। মোৰ কোনো কৰ্ম সংস্থাপন নাই। যিটো কাম আহে হাতত মই সেইটো কৰি মই চব ল'ৰা ছোৱালী ডাঙৰ কৰিছোঁ। কিন্তু অৰুণোদয় মই 2বাৰ এপ্লাই কৰি মই অৰুণোদয় নাপালোঁ। ইয়াৰ কাৰণটো কি? আমাৰ হিমন্ত মামাৰ চৰকাৰে সকলোৱে কয় মামাৰ চৰকাৰে সকলোৱে কয় যে নীতি আদৰ্শ যিজনে পাব লাগে তেওঁ পাব লাগে, কিন্তু সিজনে নাপায়। তেওঁলোকৰ যিখিনি বিজেপি কৰ্মকৰ্তা, যিখিনি মানে মেম্বাৰ, যিখিনি দায়িত্ব আছে, তেওঁলোকৰ ঘৰত মানে মানুহে পাই আছে, চাকৰি থকা মানুহে যিখিনি পাব লগা আছে। আজিৰ তাৰিখতো মই বহুত মহিলা ওলাই দিব পাৰিম যে কোনে কোনে অৰুণোদয় পাইছে, কোনে কোনে পোৱা নাই। আনকি কিছুমান মেম্বাৰ বিলাকে 3000 টকা 2000 টকা লৈ অৰুণোদয় দি আছে। গতিকে আমি কিয় নাপাওঁ? বা মোৰ নিচিনা আৰু বহুত মহিলা আছে, তেওঁলোকে কিয় নাপায়? পাব লাগে। আৰু আজি কৈ আছে কি মহিলাৰ নামত মামা এনেকুৱাকে দৌৰাই আছে। মই মহিলাসকলক এতিয়া সকীয়াই দিওঁ, তেওঁলোকক মই জনাওঁ যে আপোনালোকে টকাৰ পিছত নদৌৰিব, কৰ্ম সংস্থাপনৰ পিছত দৌৰাওক। আমাক কৰ্ম সংস্থাপন লাগে। যেতিয়া আমাৰ ল'ৰা ছোৱালী কৰ্ম সংস্থাপন পাব, যেতিয়া আপোনাৰ নিজৰ কামৰ ওপৰত আপুনি কৰ্ম সংস্থাপনটো চাপৰ্ট পাব, তেতিয়া আপোনাৰ ঘৰত অট'মেটিক টকা আহিব। কিন্তু আপুনি গছৰ পুলি ৰুব দি 10,000 টকাকে দিম, গছৰ পুলি ৰুব, সকলোৱে 10,000 টকাকে পাব, গছৰ পুলি ৰুৱক। ধাম ধুম চব মহিলাসকলে ময়ো কৰিছোঁ। গোটেই গোটৰ মহিলাসকলে এনেকুৱা বান দিছে যে ৰুবই লাগিব, নুৰুলে অমুক নাপায় তমুক নাপায়। কিন্তু গছৰ পুলি ৰোৱাৰ পিছত কি ক'লে যে 2টা ল'ৰা ছোৱালী থকা পাব, কোনোবা 3টা ল'ৰা ছোৱালী থকা। কিয় 3টা ল'ৰা ছোৱালী থকা মাতৃসকলে, দেউতাসকলে সেই পৰিয়ালে ভোট দিয়া নাই নেকি? 3টা ল'ৰা ছোৱালী মাতৃসকলে সিহঁতৰ পৰিয়ালৰ, সিহঁতৰ দেউতাকবিলাকে কি ভোট দিয়া নাই নেকি? সিহঁতে কি ভোট নিদিয়াকে চলি আছে নেকি? সিহঁতেতো ভোট দিছে। তেওঁলোকে কিয় নাপায় সেই 10,000 টকা? আৰু 10,000কে গছৰ পুলি 2বাৰ ৰোৱালে কেইজনে পাইছে 10,000 টকা আজিৰ তাৰিখত? অৰুণোদয় দিছে, 10,000 টকা দিব বুলি কৈছে, আজিলৈকে কাৰো হাতত পৰা নাই। কিন্তু বিনা কথাত GPS কেমেৰা লাগে, ক'ৰ পৰা মহিলা তোৰ দৌৰি দৌৰি হাবাথুৰি খাইছে। আমি নিজে ভুক্তভোগী, গোটত থাকি নিজে ভুক্তভোগী হৈছোঁ। কিছুমানৰ মোবাইল নাথাকে, কিছুমানে GPS কেমেৰা ডেট দিছে, তেওঁলোকে ডেটত মানে নিদিলে নাপায় পইচাটো, মানে বিভিন্ন অজুহাত দেখাইছে। কৰ্ম যেতিয়া গছৰ পুলি ৰোৱা হৈ গ'ল, তাৰে পিছত লাহেকে আৰু এইবাৰ কৰিছে, আৰু তেনেকুৱাকে ঠগাই আছে। গতিকে মই মহিলাসকলক ক'ম যে আপোনালোকে টকাৰ পিছত নদৌৰিব, টকাৰ লোভ নকৰিব, কৰ্ম সংস্থাপন লোভ কৰক, কৰ্ম সংস্থাপন লোভ কৰক, আৰু সেনেকে আগুৱাই যাওক। এতিয়াও মহিলাসকলে সচেতন হোৱাৰ কাৰণে এতিয়াও টাইম আছে, টাইম ভাইয়তি যোৱা নাই। আপোনালোকে উচিত ব্যৱস্থা। অৰুণোদয় 1000 টকা দিছে, কিন্তু তাৰ বিনিময়ত মহিলাসকলে গৃহিণীৰ কথা কওঁ, মিঠাতেলৰ দাম কিমান বঢ়াইছে, চব বস্তুৰে দাম বঢ়াইছে। গতিকে আমি এইখিনি সলনি হোৱাৰ কাৰণে, আৰু আমি বিজেপি চৰকাৰৰ বাদ দি বা ইউপিপিএল চৰকাৰ বাদ দি মই বিপিএফত নিজৰ মনৰ হেৰিত মই আহিছোঁ। গতিকে মহিলাসকলক এই সচেতন কৰি দিওঁ যে আপোনালোকে সজাগ হওক। 1000 টকা অৰুণোদয় পইচা লোভ নাযাব। তেওঁলোকে 1000 দিছে, কিন্তু আমাৰ পৰা, আমাৰ গৃহিণী, বিশেষকে গৃহিণীৰ পৰাই কিমানখিনি টকা আৰু দাম বঢ়াই বস্তু লৈ গৈছে আপোনালোকে নিজে ভাবি চাওক। আমাৰ কিছুমান ইস্যু আছিল, ইউপিপিএল কৰাৰ এটা উদ্দেশ্য আছিল যে বড়োলেণ্ডত অৰ্থাৎ BTCত কিছুমান সমস্যা আছিল। আৰু এই সমস্যাটো দূৰ কৰাৰ কাৰণে মই অৰ্থাৎ বড়োলেণ্ড মুভমেণ্টত যোগদান কৰিছিলোঁ। তাৰপিছত এটা বেলেগ পাৰ্টি লাগে বুলি, বেলেগ এখন চৰকাৰ লাগে বুলি, পৰিৱৰ্তন হওক, অলপ কিছু পৰিৱৰ্তন হওক বুলি আমি আন্দোলন কৰিছিলোঁ। তাৰমানে PCDR কৰিছিলোঁ। তাৰপিছত আমি ইউপিপিএল কৰিলোঁ। কিন্তু আমি চৰকাৰ গঠন হোৱাৰ আগতে যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ, অৰ্থাৎ প্ৰমোদ বড়োক যিটো প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি মতে বৰ্তমান কাম হোৱা নাই। মোৰ দৃষ্টিত আজিলৈকে সেই প্ৰতিশ্ৰুতি মতে কাম হোৱা নাই, আৰু ভৱিষ্যতে নহ'ব বুলি মই এটা কল্পনা কৰি আজি মই BPFৰ লগত আহিছোঁ। আৰু দেখিছোঁ BPF চৰকাৰে, হাগ্ৰামা চৰকাৰে ইয়াৰ পূৰ্বে খুব এটা বেয়া কাম কৰা নাছিল। ৰাইজৰ হকে, ৰাইজৰ স্বাৰ্থত আৰু BTCৰ স্বাৰ্থত কাম কৰিছিলে, BTCৰ উন্নতি কৰিছিল। কিন্তু বৰ্তমান চৰকাৰে সেনে উন্নতি কৰিব পৰা নাই। মোৰ ব্যক্তিগত স্বাৰ্থটো নালাগে, কিন্তু ৰাইজৰ যদি সমস্যা সমাধান হয়, উন্নতি হ'ল হয়, ৰাস্তা ঘাটৰ পৰা ইত্যাদি কৰি, তেতিয়া মই অলপ ভাল পালোঁ। তাৰ কাৰণে মই দলক আগতে মই বিপেক কৰিছিলোঁ। মই দৰংগাজুলি ব্লক BPFৰ মই
ইউডৰ মই জেনেৰেল ছেক্ৰেটাৰী আগতে আছিলে 2020 চনত মই বিজেপিত যোগদান কৰিছিলোঁ। গতিকে মই এতিয়া আকৌ মোৰ নিজৰ ঘৰত মই আকৌ আহিছোঁ, কাৰণ বিজেপি দলত মই যেতিয়া নীতি আদৰ্শ হ'লে ঠিকে আছে, কিন্তু বিজেপিত চলাব লগা হ'লে বহুত অসুবিধা আহি পৰে, কাৰণ বহুত কষ্ট আছে, কাৰণ অহা যোৱাৰ কথা আছে বা বহুত সময় এটা টাৰ্গেট মিলাব টান হয়। গতিকে মই আগৰ যিখিনি আমাৰ বিপিএফ দল হিচাপত আমাৰ যিটো ভিত্তি চিট আমি আঞ্চলিক দলৰ যিটো প্ৰয়োজন, সেই আঞ্চলিক দলৰ প্ৰয়োজনত মই বিপিএফ দলত মই যোগদান কৰিছোঁ। কাৰণ যিহেতু আগৰ যিখিনি আমাৰ বিপিএফ দলৰ কৰ্মীসকলে মোক আজি তাৰিখলৈকে আগতো যোগাযোগ আছিলে, এতিয়াও যোগাযোগ, কাৰণ মই 10 বছৰ মই VCDCৰ চেয়াৰমেনো আছিলোঁ আৰু ইউডৰ মই ছেক্ৰেটাৰীও আছিলোঁ। গতিকে মই আগৰ পুৰণা মানুহসকলক মই এৰি যাব নোৱাৰোঁ, কাৰণ বহুত গাঁও অঞ্চলত বহুত কাম কৰিব লগা আছে। এই কাম কৰিব লগা কাৰণে ৰাইজে আকৌ মোক বিজেপি দলতে বিচাৰিছে, সেইকাৰণে মই এই বিজেপি ফালৰ পৰাই বাদ দি পেলাই মই আকৌ বিজেপি দলতে মই যোগদান কৰিলোঁ।